মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম লেসনটো আজি তোমালোকৰ লগত মই আলোচনা কৰিম আৰু প্ৰথম লেসনটোত আছে এটা ধুনীয়া পয়েম সেই পয়েমটোৰ নাম হৈছে Oh Look at the Moon ইয়াচোন কিমান ধুনীয়া এখন পিকচাৰ আছে হয়নে এতিয়া আমি ইয়াৰ প্ৰথম চাৰি খাৰি পঢ়ি যাম আৰু তোমালোকে চাই যাবা O H O L W K look A T at T H E da M W N moon S is E C I S is S is I N I N G shining U P up T H E R E there O H O M O T H E R mother S H E C L W K S looks L I K E like A L A M P lamp I N in T H C da A I R air আকৌ এবাৰ পঢ়োছো না হা Oh look at the moon she is shining up there Oh mother she looks like a lamp in the air আকৌ এবাৰ পঢ়িম হা Oh look at the moon she is shining up there Oh mother she looks like a lamp in the air আজি আমি এই প্ৰথম চাৰি খাৰিয়ে পঢ়িছো এই প্ৰথম চাৰি খাৰি তোমালোকে ঘৰত আজি ভিডিওটো চাইছে পঢ়ি গুধৰিলৈ মোক বা যেতিয়াই পাৰা তোমালোকে এই চাৰি খাৰি মোক ধুনীয়াকৈ পঢ়ি দেখাবা আৰু এই শেষৰ চাৰি খাৰি আমি পাছত পঢ়িম